নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ, নতুন এটা আপডেটৰ সৈতে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি কিছুদিনৰ আগতে নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আৰু গৌৰাংগ দাৰ এটি খুব ধুনীয়া গীত মুক্তি পাইছিল। গীতটোৰ ৰাইজৰ বিপুল সঁহাৰি পাই ভিডিঅ'ৰ বাবেও আগবাঢ়িছে। ভিডিঅ'ৰ শ্বুটিঙৰ কিছু দৃশ্য আমাৰ হাতত আহি পৰিছে, সেয়া আপোনালোকলৈ আগবঢ়াম। কিন্তু তাৰ আগতে কৈ যাওঁ, যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব। গীতটোত অভিনয় কৰিছে জুবিন গাৰ্গ, গৌৰাংগকে আদি কৰি অসমৰ সকলোৱে পৰিচিত অভিনেত্ৰী চেতনা দাসেও। আৰু আমি জানিবলৈ পোৱা মতে গীতটোৰ শ্বুটিঙৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু আপোনালোকৰ মাজলৈ অতি কম দিনৰ ভিতৰতে ভিডিঅ'টি আগবঢ়াই দিব। তো গীতটোৰ শ্বুটিঙৰ কিছু দৃশ্য আগবঢ়োৱাৰ আগতে কৈ দিওঁ যে গীতটোৰ কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু গৌৰাংগ দা নিজেই। আৰু গীতটোত মিউজিক কৰিছে দীপকেশ বৰগোহাঁই আৰু মিক্সিং কৰিছে দিগন্ত বৰদলৈয়ে। আৰু যদি আপোনালোকে গীতটো এতিয়ালৈকে শুনা নাই তেনেহ'লে ইউটিউবত এতিয়া উপলব্ধ আছে। গীতটোৰ লিংক মোৰ তলৰ ডেছক্ৰিপশ্যনত দিম, তাৰ পৰা গৈ আপোনালোকে শুনি ল'ব পাৰে। তো ব'লকচোন এতিয়া গীতটোৰ কিছু শ্বুটিঙৰ দৃশ্য আপোনালোকলৈ আগবঢ়াওঁ। শ্বেয়াৰ কৰি থাকক, মোৰ আপডেটছ লাইক কৰক, ফ'ল' কৰক। কিনো বুজাব খুজিছ তই? কথাটো পিছে বুজিছোঁ মই। নমস্কাৰ, সকলোৱে মৰম জনাইছোঁ। তোৰ ছোৱালী চাবলৈ যাওঁ গীতটোৰ। আৰু আটাইতকৈ ডাঙৰ কথা যে মোৰ সৌভাগ্য আচলতে জীৱনৰ বেষ্ট মমেণ্ট মোৰ জীৱনৰ জুবিন দাক পাইছোঁ মই গীতটোত। অলৰেডি আমাৰ MP3টো খুব ৰাইজে ভাল ছাপোৰ্ট কৰিছে আৰু অতি শীঘ্ৰে আমি ভিডিঅ' আগবঢ়াম। এইটো দাদা জীয়াই থাকোঁতে লিখা গান আৰু ফাইনেলি আই এম ভেৰি হেপী জুবিন দা আছে, জুবিন দাই হেল্প কৰিছে, ফোন দিছে, এইটো ডাঙৰ কথা। থেংক ইউ। লাষ্টটো ল'লে হ'ল, লাষ্টটো নৱজনী সোমালে ঘৰ আনিবি চাগে লগতে তই। বহুত দিনৰ সপোন, 2016ৰ সপোন। আৰু দাদাক লৈ লিখিছিলোঁ মোৰ দাদা জীয়াই থাকোঁতে। আৰু দাদা নাই এতিয়া বৰ্তমান, ডাঙৰ দাদা আছে। সেইদিনা মই বহুত আগতে ডাঙৰ ককাই আছে মোৰ, মানে ধৰক কমাৰ্চিয়েল, কিন্তু মই 4 years আগতে লিখা। কিবা ক'বলৈ কৈ দিয়কচোন। গানটো ভাল হওক সেইটো বিচাৰোঁ, আৰু এটা সুন্দৰ গান চবে চাব। দাদাই টাইম দিছে আৰু মহাদেৱৰ এনেকুৱা দিনতেই, গতিকে মই প্ৰথমতে মহাদেৱক ধন্যবাদ জনাইছোঁ। হৰ হৰ মহাদেৱ ন, হৰ হৰ মহাদেৱা। খালি মই ভাং নাখাওঁ। ভাল লাগিছে মোৰ ছোৱালী দুজনী, কিন্তু ইয়াত থকা মানে এই পৰিৱেশটোৱে মোক আচলতে আনন্দত চকুলো ওলাব খুজিছে যে জুবিনে ইমান নিজৰ ল'ৰাৰ নিচিনাকৈ আজি যিটো মোক ট্ৰিট কৰিলে, যিটো ব্যৱস্থা কৰিলে, সঁচাকৈ মই জীৱনত পাহৰিব নোৱাৰা কথা। ঠিক আছে। 1, 2, 3, action! Got it. Roll. 1, 2, 3, action. Got it. বন্ধুসকল, শ্বুটিঙৰ দৃশ্যসমূহ চালে আৰু চাই কেনেকৈ পালে তাক জনাবলৈ এটা কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু
যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব। তো মই লগ পাম অন্য এটা ভিডিঅ'ত অন্য এটা টপিকৰ সৈতে। তেনেহ'লে তেতিয়ালৈকে বাই বাই।